Guys, welcome to my YouTube channel R Blog Next. So আজি দেওবাৰ আমাৰ ডিউটি নাই আমি চাইজন আইছো ৰুমৰ পৰা এয়া ত্ৰিবন্দম চেন্ট্ৰেলৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰ হ'ব কবালাম বুলি কয় কবালাম হাগত আইছো ফুৰিবলৈ আজি মই তোমালোকক হাগৰৰ পৰা ধুনীয়া এটা ব্লগ দিবলৈ চেষ্টা কৰিম তোমালোকে চাই থাকিব ইয়া কবালাম ব্ৰিজ সৰি কবালাম হাগৰ পৰা তোমালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম তোমালোকে চাই থাকিব এটা কবালাম হাগৰ ত্ৰিবন্দম সিটি পৰা প্ৰায় 12 কিলোমিটাৰ মান দূৰত হ'ব আজি হাগৰলৈ আইছো গাইস ফাইনালি এটা ধুনীয়া ব্লগ হ'বলৈ গৈ আছে তোমালোকে চাই থাকিব মই ভিডিঅ'টো তোমালোকক দেখাই গৈ থাকিম আৰু আজি মোৰ ব্লগ চাই তোমালোকে কেনে পাই কমেন্ট কৰি জনাবা কোনে কোনে হাগৰ চাই পাইছা তোমালোকে মোক কমেন্ট কৰি জনাবা আজি মই এটা ধুনীয়া এটা ভিডিঅ' তোমালোকক দিবলৈ চেষ্টা কৰি আছো হাগৰৰ পৰা ফাইনালি মই আছো ত্ৰিবন্দম চেন্ট্ৰেলৰ পৰা প্ৰায় 12 কিলোমিটাৰ মান দূৰত থকা কবালাম হাগত উপস্থিত আছো এতিয়া মই ধুনীয়াকৈ ভিডিঅ' দেখাই গৈ থাকিম তোমালোকে চাই থাকিবা এইবিলাক এই ধুনীয়াকৈ ইয়াত লাইন হৈ আছে আৰু সকলো মানুহ ইয়াত আহে ৰাতিপুৱাৰ পৰা আবেলি সন্ধিয়ালৈ পৰা মানুহ ভিৰ হৈ থাকে এয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া চাইনিজ মানুহখিনিও আহিছে হাগৰ চাবলৈ এয়া ধুনীয়া এটা হাগৰ ফাইনেলি কবালাম হাগৰ এয়া আজি মোৰ ব্লগ কবালাম হাগৰৰ পৰা হ'ব চ' জুবিন দাই এনেকৈ আহিছিল হাগৰলৈ চাৰিজন আহিছোঁ ৰুমৰ পৰা চাৰিজন আহিছোঁ ৰাতিপুৱা ত্ৰিবন্দম চেণ্টাৰ গ'লোঁ ত্ৰিবন্দমৰ চেণ্টাৰত গৈ চব্জি পাচলি শাক পাচলি বজাৰ কৰি আকৌ ৰুমলৈ গ'লোঁ ৰুমত গৈ চব্জি পাচলি থৈ আকৌ ভাত পাচলি ৰান্ধি কৰি খাই বৈ 1 বাজিত ওলাই আহিছোঁ চ' ধুনীয়াকৈ আহিলোঁ এতিয়া আহি পাইছোঁ ত্ৰিবন্দমত সোমালোঁ ত্ৰিবন্দমৰ চেণ্টাৰত লগৰীয়া আছিলে লগৰীয়াৰ মোবাইল বনাব দিয়া হৈছিলে চ' লগৰীয়াই মোবাইলটো বনাব দি পেলাই আৰু মোবাইলটো পালে আৰু পাই পেলাই আমি এতিয়া হাগত আহিছোঁ হাগৰ চাবলৈ গৈ চ' ইয়াত ধুনীয়া এটা হাগৰ তোমালোকে চাই থাকিবা মই দেখাবলৈ চেষ্টা কৰি থাকিম আজি অকণমান কষ্ট কৰি আহিছোঁ হাগৰৰ পৰা এটা ভিডিঅ' দিবলৈ গতিকে মোৰ ব্লগ চাই তোমালোকে কেনে পাই কমেণ্ট কৰি জনাবা এয়া কবালাম হাগৰৰ পৰা এটা ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ গাইছ পানী লুণীয়া বুলি কয় আৰু সাগৰৰ পানী লুণীয়া হয় এনেকৈ সিফালৰ পৰা ঢৌ মাৰি থাকে ঢৌ মাৰি ওপৰলৈ আহি থাকে আৰু প্ৰায়ভাগ বেছিভাগ বালি আছে ইয়াত গোটেইখিনি বালি গতিকে বালিৰে ভৰি আছে গাইছ চ' বালিৰে ভৰি আছে আৰু ধুনীয়াকৈ এনেকুৱা ঢৌ মাৰি থাকে ঢৌ মাৰি আহি থাকে সাগৰ এনেকৈ ঢৌ মাৰি আহি থাকে মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া ঢৌ মাৰি আহি আছে সাগৰ গতিকে কবালাম হাগৰ আগত মই আছিলোঁ এনাকলমত থাকোঁতেও গৈছিলোঁ হাগৰ চাবলৈ আৰু এতিয়া ত্ৰিবন্দমত আছোঁ ত্ৰিবন্দমৰ পৰা হাগৰ চাবলৈ আহিছোঁ গাইছ এয়া কবালাম হাগৰ গতিকে ধুনীয়া এটা হাগৰ চাই ভাল লাগে মাজত কিমান দূৰ আছে ক'ব নোৱাৰোঁ তথাপিও চাই বহুত ভাল লাগে আৰু মই ধুনীয়াকৈ দেখাই গৈ থাকিম আৰু আগলৈ গৈ থাকিম আগত আৰু চাবলগীয়া বহুত আছে আৰু উঠিবলগীয়া জেগাও বহুত আছে তোমালোকক দেখাই গৈ থাকিম আৰু মই পানীত সাঁতুৰিম মানে পানীত গা ধুম গামোচা লৈ আহিছোঁ গা ধুবলৈ বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে সাগৰৰ পানী নিশ্চয় ধুনীয়া হয় নিমখীয়া পূৰা নিমখ খাই দিছোঁ এনেকৈ পূৰা ঢৌ মাৰি থাকে গাইছ এতিয়া আগলৈ গৈ আছোঁ আগত মোৰ লগৰ 3জন আছে লগৰ 3জনে ফটো উঠিছে আৰু গামোচা আনিছে গা ধুম ময়ো গা ধুম মই যিমান দূৰ পাৰোঁ দেখাই গৈ থাকিম আৰু তোমালোকে চাই থাকিবা আজি মোৰ ব্লগ চাই কেনে পাই তোমালোকে কমেণ্ট কৰি জনাবা গাইছ এয়া কবালাম আগত আহিছোঁ আমি ফুৰিবলৈ আৰু ইয়াৰ পৰা এটা ভিডিঅ' হ'ব আৰু ইয়াত নাও আছে কাষতে নাওবোৰ ৰখাই থৈ দিছে ডাঙৰ নাও মই নাৱৰ কাষলৈ গৈছোঁ ইয়াত এই নাৱেৰে মানুহবোৰে মাছ মাৰা হয় সাগৰৰ মাজত লৈ যায় এই নাওবোৰ লৈ পেলাই চলাই মাছ ধৰে মাছ মাৰে এয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এটা আছে চ' বহুত ভাল লাগে চাই আৰু সাগৰৰ কাষে গোটেই বালি আছে বালিয়ে পাব সাগৰত আৰু সাগৰৰ পানী বহুত নিমখীয়া মই খাই চাইছিলোঁ গাইছ এইটো এটা নাও আছে চ' ভাল লাগে কেৰেলাত আহিছোঁ আৰু কেৰেলাত আছোঁ চ' আজি ব্লগ চাই তোমালোকে কমেণ্ট কৰি জনাবা কেনে পায় এয়া এটা ধুনীয়া এটা ব্লগ হ'বলৈ গৈ আছে গাইছ ফাইনেলি মোৰ ব্লগ সাগৰৰ পৰা
বাটৰে শেষতে বাট চাওঁ এইখিনি পালোঁ লগৰ তিনিজনে আগত গৈ আছে চ' লগুৰিয়াৰ কাষলৈ যাম আৰু ইফালেও আছে চাবলগীয়া বহুত ভাল ভাল ঠাই জেগা চাৰিওফালে আছে বালি চ' বালি 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 আজি এটা কপালাম সাগৰত আহিছোঁ গাইজ তোমালোকে চাই থাকিবা চ' এনেকৈ বালিত পাৰ হ'ব লাগিব ইয়াৰ সৰু নদীত পাৰ হ'ব লাগিব পাৰ হৈ পেলাই যাম আৰু সকলে মোৰ ভিডিঅ' চাই আছে তোমালোকে মোৰ ভিডিঅ' চাই কেনে পাই লাইক কৰিবা কমেণ্ট কৰিবা লগতে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু নতুন অহাসকলে যাতে মোক মৰম কৰে আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰে যাতে মই আগলৈ আগবাঢ়ি যাব পাৰোঁ গতিকে তাৰে কামনা থাকিল আৰু মই এনেকৈ ভাল ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰি থাকিম আৰু দেখাই থাকিম এয়া মোৰ সিদ্ধান্ত এইখিনি পালোহি সাগৰ পূৰা ল'ৰাবোৰে ইনজয় ফূৰ্তি কৰি আছে ধেমালি কৰি আছে গা ধুই আছে ফটো উঠাই উঠি আছে কেমেৰা লৈ আছে মই দেখাবলৈ চেষ্টা কৰিম আৰু এয়া পানীবোৰ ঢৌ মাৰি থাকে কেনেকৈ ঢৌ মাৰি মাৰি উঠি আহি থাকে মালায়ালম মানুহখিনি গা ধুই আছে মালায়ালম বুলি নহয় বিশেষকৈ তামিলনাডুৰ পৰা আহে তামিলনাডু তাৰপাছত বেংগলোৰ হায়দৰাবাদ বহুত জেগাৰ পৰা মানুহ আহি ইয়াত সাগৰ চাবলৈ ইয়াত মই দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত তেওঁলোকে ইনজয় ফূৰ্তি কৰি আছে সাগৰত সাঁতুৰি আছে গা ধুই আছে আৰু এজন চাইনিজ বুঢ়ী আগত গৈ গা ধুই আছে মই দেখাবলৈ চেষ্টা কৰিছোঁ এয়া তাই আগত গৈ পেলাই গা ধুই আছেহি এয়া চাইনিজ বুঢ়ী আমাৰ চাইনিজ মানুহ কোৰিয়ান হয় কোৰিয়ানৰ মানুহ এয়া ধুনীয়াকৈ সাগৰ দেখাইছোঁ পূৰা ঢৌ উঠি কেনেকৈ আহি আছে গাইজ ফাইনেলি আজিৰ এটা ব্লগ মোৰ সকলো অসমবাসী ৰাইজলৈ আৰু জুবিন গাৰ্গৰ অনুৰাগীসকললৈ কাতি বিহুৰ বহুত বহুত মৰম আৰু আন্তৰিক শুভেচ্ছা থাকিল জ্ঞাপন কৰিলোঁ মই যাব নোৱাৰিলোঁ আৰু বৰ্তমান কেৰেলাত আছোঁ কাৰণে চ' ইয়াৰ পৰাই মই তোমালোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান আছোঁ কেৰেলা কপালাম বুলি কয় কেৰেলা ত্ৰিবন্দম চিটিৰ পৰা প্ৰায় 12-14 কিলোমিটাৰমান দূৰ হ'ব কপালাম সাগৰত আছোঁ ধুনীয়া এটা ঢৌ মাৰি আছে ইয়াত पानी तो नहीं होने वाला है ना A few moments later. ये चाप मारे से आ रहा है गाछ का भी लगे तो मारा तो Wala rin mantap doa isa. বাটৰে শেষতে বাট চাওঁ তোমাৰে হৈ যোৱাহি আজি তোমাৰ বাটৰে শেষতে বাট চাওঁ তোমাৰে হৈ যোৱাহি আজি তোমাৰ বাটে তুমি আহিলে নামে কুকুৰে খাওঁ উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে হৈ যোৱাহি আজি তোমাৰ বাটেৰে Up.
বাপৰে বাপ আশে পাশে পুখুৰে তুমি ভেদিলা পৰিধি আৰু ঘোৰা হঠাতে কি যে এতিয়া নিজে আলহী আজৰি হৈ খবৰ ল'বাচোন নামে বুকুলে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে মই যিমান পাৰোঁ ইউটিউবৰ বন্ধু বান্ধৱীক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মই এতিয়া সাগৰতে আছোঁ সাগৰত গা ধুই আছোঁ লুগীয়াটো কৈছিলোঁ তাই নাগাধু বুলি কৈছে ট্ৰাইবেল ল'ৰা আছে ট্ৰাইবেল ল'ৰাটো আৰু মই দুজনী গা ধুলোঁ গামোচা লৈ আনিছিলোঁ গামোচা পিন্ধি গা ধুইছোঁ গাইছ আৰু এয়া গিঞ্জি লগাই লৈছোঁ এয়া ঢৌ কেনেকৈ আহি আছে মোৰ পিছফালে মই দেখাবলৈ চেষ্টা কৰিম এয়া ঢৌ আহি আছে আজি এটা ব্লগ চ' অকণমান পুৰা নিমখীয়া পানী গাইছোঁ সাগৰৰ পানী পৰা নিমখ ত' আৰু তোমালোকে মোৰ আজি ব্লগ চাই কিনি চেনে পালে কমেণ্ট কৰি জনাবা আৰু মই মোৰ মানুহজনীকো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ লগৰবিলাকো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ ব্লগ মই আজি ইমানতে সামৰিম ভিতৰত গোটেই বালি আছে গতিকে আমি দূৰৰ পৰা আহিছোঁ কষ্ট কৰি এতিয়া যাবগৈ লাগিব বেছি সময় নাই গতিকে মোৰ আজি ব্লগ চাই তোমালোকে কেনেকৈ কমেণ্ট কৰি জনাবা আজি আহিলোঁ দুটা ফূৰ্তি কৰিলোঁ গা ধুলোঁ গতিকে সাগৰ গতিকে আজি মোৰ ব্লগ ইমানেই আছিল পুনৰ ইমানতে মই মৰমেৰে মই আজি মোৰ ব্লগ ভিডিঅ' সামৰিছোঁ বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাট আৰু ফাইনেলি মই সাগৰত নামিলোঁ সাগৰত নামি পেলাই গা ধুলোঁ গা পা ধুই পেলাই আৰু এয়া এতিয়া কাপোৰ কানি পিন্ধিলোঁ গামোচা লৈ আনিছিলোঁ গাইছ গতিকে গামোচা লৈ আনিছিলোঁ গামোচা চেঞ্জ কৰি গা ধুলোঁ গা পা ধুই আৰু এতিয়া কাপোৰ কানি পিন্ধি লগৰকেইটা আছে ওপৰত আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ গতিকে মোৰ আজি ব্লগ চাই তোমালোকে কেনে পালে কমেণ্ট কৰি জনাবা গতিকে আৰু মই আগলৈ এনেকুৱা ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰি থাকিম আৰু ঠাই দেখাবলৈ চেষ্টা কৰি থাকিম গতিকে মোৰ আজিৰ ভিডিঅ' ইমানেই আছিল গতিকে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই ইমানতে সামৰিছোঁ গতিকে ধন্যবাদ বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে
নামে বুকুৰে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আশে পাশে বুকুৰে তুমি ভেদিলা পৰিধি আৰু ঘোলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহ'লে